জাতি, বীর বীরাঙ্গনা আমি। গৌৰৱ উজ্জ্বল ইতিহাস আছে অসম আমাৰ মাটি ভেটি। ইতিহাসে চিঞৰে লৌহিত্যপুৰ নামেৰে, বীৰ নাগ শংকৰ আৰিমত্তই অসম শাসন কৰিছিলে। সেই বংশৰে তেজ আমি সংস্কৃতিৰে ভৰা, সিন্ধুৰ পৰা কাহানিতে অহা আমি অসমীয়া। এই বীৰত্ব সাহসেৰে কৰিম ধৰণী ধুনীয়া, ভাষা কৃষ্টিৰে ন দৃষ্টিৰে অসম হ'ব যুগমীয়া। শিৱৰ ৰজা মৎস্যগন্ধা ব্যাস ৰাধিকাক লৈ, কলিত হৰি নাম কৈৱৰ্ততে গুৰুজনে দিলে কৈ। আই ৰাধিকা আই ৰাধিকাই সতীতৰে জাতিলৈ আনিলে কীৰ্তি। ভূপেন বিষয়া পাঠক হাজৰিকা আজিও আছে জিলিকি। আনন্দীৰাম দাস ইলাৰাম দলিমা আমাৰ চিনাকি। অতীত সোঁৱৰি আগুৱাই যাম দেশৰ গুৰি বঠালৈ। নহয় আমি অস্পৃশ্য পৃথিৱীক দিমেকৈ, শোষণ শাসনৰ প্ৰাচীৰ ভাঙি উজলাম জাতিৰ মান। কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে সকলোকে লৈ আগুৱাম। জাতি জনজাতি ভাষা কৃষ্টি অসমত সকলো সমান। কৈৱৰ্ত আমি জাতি, বীৰ বীৰাঙ্গনা আমি। গৌৰৱ উজ্জ্বল ইতিহাস আছে অসম আমাৰ মাটি ভেটি। ইতিহাসে চিঞৰে লৌহিত্যপুৰ নামেৰে, বীৰ নাগ শংকৰ আৰিমত্তই অসম শাসন কৰিছিলে। সেই বংশৰে তেজ আমি সংস্কৃতিৰে ভৰা, সিন্ধুৰ পৰা কাহানিতে অহা আমি অসমীয়া। এই বীৰত্ব সাহস